স্ক্ৰিনত আপোনালোকে দেখিছে কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীক দিল্লী ৰেলৱে ষ্টেচনত। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱাৰ্মিক চেনেললৈ স্বাগতম জনাইছোঁ। চেনেলটোলৈ প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো প্ৰেছ কৰি দিব। স্ক্ৰিনত আপোনালোকে দেখি থকা এই ভাল লগা ভিডিঅ'টো অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ দিল্লী ৰেলৱে ষ্টেচনত। তেওঁলোকৰ এই যাত্ৰা বৈষ্ণো দেৱীলৈ। বৈষ্ণো দেৱী যোৱাৰ পিছতে তেওঁলোকে এটা ভাবিব নোৱাৰা দুখ লগা খবৰ পালে, মৰমৰ অভিনেতা কিশোৰ দাসৰ মৃত্যু হৈছে। বৈষ্ণো দেৱীত থকা অৱস্থাতে এই দুখ খবৰটো পাই কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু অভিনেত্ৰী প্ৰিয়ম পল্লৱী দুখত ভাগি পৰে। আৰু সেই তীৰ্থস্থানৰ পৰাই কিশোৰ দাসৰ আত্মাৰ চিৰশান্তিৰ বাবে তেওঁলোকে প্ৰাৰ্থনা জনায়। তীৰ্থস্থানৰ পৰাই অভিনেতা কিশোৰ দাসৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনোৱা কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু অভিনেত্ৰী প্ৰিয়ম পল্লৱীলৈ শুভকামনা থাকিল। তেওঁলোকৰ এই যাত্ৰা সফল হওক। স্ক্ৰিনত আপোনালোকে দেখা এই ভিডিঅ'টোৰ যোগেদি প্ৰিয়ম পল্লৱীয়ে কিশোৰ দাসৰ স্মৃতি ৰোমন্থন কৰাৰ চেষ্টা কৰিছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণ চাই লাইক এটা কৰি দিব, লগতে কমেণ্ট বক্সত লিখি দিব আপোনাৰ এটা ধুনীয়া কমেণ্ট। শেষত আন্তৰিক ধন্যবাদ জনাইছোঁ ৱাৰ্মিক চেনেলৰ পৰা।